আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মই মানে কি আজি এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত। অসমীয়া ভাষাক লৈ কিনে আমাৰ যিটো অসমীয়া ভাষাটো আমি অসমৰ অসমীয়া মানুহ, আৰু আমি অসমৰ অসমীয়া মানুহ হৈ কিনে আমি যদি মানে কি মই যদি মোৰ লগৰে অসমীয়া মানুহ এটাৰ লগত কথা পাতোঁ, আমি ইংলিছত কথা পাতোঁ। কাৰণটো মই কি বুজি নাপাওঁ। ইংলিছটো গোটেই জানে বা চবেই জানে, বা কিছুমানে নাজানে, গাঁৱৰ কিছুমান মানুহ নাজানে, বা কিছুমান গুণী মানুহবিলাকে জানে, কিন্তু সেই বুলি অসমীয়া ভাষাটো পাহৰি যাব নালাগে। আৰু এটা কথা মানে কি, অসমীয়া ভাষাটো পাহৰি যায় কিনে অসমীয়া ভাষাটো ক'বাক লাগি লাজ কৰে মানে আজিকালি। বা মানে যদি কোনোবা মানুহৰ লগত যদি কথা পাতে, অসমীয়া মানুহৰ লগতে কথা পাতে, মই অসমীয়া মানুহ, সিও অসমীয়া মানুহ, কিন্তু আমিও কথা পাতিছোঁ ইংলিছত, অসমীয়াত নহয়। ইংলিছত কথা পাতে, তাৰে মাজতে আৰু অসমীয়া ভাষা থাকে, মানেতো অসমীয়া ভাষা ক'ব বা কিবা কিবি অসমীয়া ভাষা কৈ দিয়ে মাজতে, আৰু তাৰে পাছত ইংলিছ কয়। যদি ইমান ইংলিছ ক'বাই ইচ্ছা আছে, তেতিয়াহ'লে ব্ৰিটিছক ইয়াৰ পৰা খেদবাই নালাগিছিল। ব্ৰিটিছক এৰি আমাৰ অসমৰে একসপ্তাহ জাগা দি দিব লাগিছিল, তেতিয়া বেছি ভাল লাগে। আৰু ইংলিছটো জনাৰ দৰকাৰ, কিন্তু ইংলিছটো জানিলে মানে কি, ইংলিছটো জানলিও মানে অসমীয়া ভাষাটো বাহিৰত যাব নালাগে। এতিয়া তামিলনাডু হওক বা চেন্নাই হওক, তাতেতো তাহাৰ মানুহবিলাকেতো আমাৰ লগত হিন্দীত বা ইংলিছত কথা নাপাতে, তাহোন তাহাৰ ভাষাটোৱে ক'ব। আমি বুজি পাওঁ নাপাওঁ সেইটো তাহোন সিমান গুৰুত্ব নিদিয়ে। সেইকাৰণে মই ভাবোঁ কি, অসমত আমি অসমীয়া ভাষাটো বেছিকৈ ক'ব লাগে। অসমীয়া ভাষাটো তেনেহে আমাৰ অসমীয়া ভাষাটো আমাৰ জীয়াই থাকিব। তাতে ভৱিষ্যতে আৰু 10-20 বছৰ পিছত, 50 বছৰ পাছত, 100 বছৰ পাছত এনেকুৱা নহওক যাতে মিউজিয়ামত আমাৰ অসমীয়া ভাষাটো লিখি কিনে মিউজিয়ামত সজাই থৈ দিছে, আৰু আমাৰ ল'ৰা ছোৱালী আৰু তাহাৰ ল'ৰা ছোৱালীবিলাকে মিউজিয়ামত যাই কিনে চাইছে, এইটো আমাৰ দেউতাহাৰ, এইটো আমাৰ ককাহাৰ, এইটো অসমীয়া ভাষা আছিল। আজি কোনেও বুজি নাপায়। আজিতো সৰু সৰু বাচ্ছাবিলাককো ইংলিছ শিকায়, সিহঁতেতো ইংলিছতে কথা পাতে। সেনেকুৱা হৈছে। অসমীয়া ভাষা লিখিব নাজানে, অসমীয়া ভাষা ক'বও নাজানে, যদি কিবা কয় ইংলিছত কয়। অসমীয়া ভাষাটো শিকাৰ কাৰণে কি লাজ লাগে নেকি মানুহবিলাকৰ, আমাৰ অসমীয়া মানুহবিলাকৰ? ব্ৰিটিছ চৰকাৰ বা ব্ৰিটিছৰ বা যেতিয়া ব্ৰিটিছ হওক বা বাহিৰা ৰাজ্যবিলাকৰ মানুহবিলাকেতো নাভাবে সেনেকৈ বোলো বাহিৰা ভাষাটো জনাটো প্ৰয়োজন বুলি। তাৰ ভাষাটো তাৰমানে আগতে শিকায়। সেনেকৈ আমিও আমাৰ ভাষাটো আগতে শিকাব লাগে। ইংলিছটো বাদ দি, ইংলিছটো এটা হ'ল, ইংলিছটো হৈছে এটা কলা। ইংলিছটো শিকিব লাগে, মানে ইংলিছটো শিকিব নালাগে বুলি কোৱা নাই মই। এই অসমীয়া ভাষাটো শিকো অলপমান। মাতৃভাষা এইটো আমাৰ অসমীয়া ভাষাটো। অসমীয়া ভাষাটো পাহৰি গৈছে, ইংলিছটো আগত আনিছে। সেইকাৰণে মই সকলোৱে কৈছোঁ, অসমীয়া ভাষাটো পাহৰি যাব নালাগে। আমাৰ অসমৰ অসমীয়া ভাষা আমি গৌৰৱে কৰিব লাগে। বা আমাৰ নিজৰ মাতৃভাষাটোকো যদি আমি পাহৰি যাওঁ, আমাৰ মাক দেউতাক চিনাকি কেনেকৈ দিব আপোনালোকে অসমীয়া বুলি? আপুনি নিজকে অসমীয়া বুলি কেনেকৈ পৰিচয় দিব? আৰু যদি ইমান ল'ৰা ছোৱালীক যদি ইমান ইংলিছ শিকাব ইচ্ছা আছে, কিবা আছে, তেতিয়াহ'লে বেলেগ ৰাজ্যত যাওক, ব্ৰিটিছত যাই কিনে তাতে থাকক, ইংলেণ্ডত থাকক, আমেৰিকাত থাকক, অসমত থাকি কিনে ইংলিছ শিকক, ডাঙৰ কথা নহয় এইটো। কিন্তু অসমীয়া ভাষাটো কওক, এইটো বাধ্যতামূলক কৰক, যাতে অসমীয়াতহে কথা ক'ব লাগে। বাধ্য কৰিলেহে ইংলিছত কথা ক'ব লাগে বুলি সেইটো ল'ৰা ছোৱালী শিকক। গম পাইছে? বহুত মানুহ আছে, বহুত মানুহ আছে অসমীয়া ভাষাটো ক'বাই মানে লাজ কৰে। লাজ কৰিব লাগে একো নাই। কি লাজ কৰিব লগা আছে? লাজ কৰিব লগা আছে নেকি? না নিজকে অশিক্ষিত বুলি ভাবে অসমীয়া ভাষাটো ক'লে, ইংলিছটো নকলি? সেনেকুৱা কথাটো। এতিয়া সকলোৱে ভাবি চাওক কথাটো একবাৰ, আৰু মতামতটো জনাওক। মোৰো ভুল হ'ব পাৰে, মই যি জানো বা কিবা সেইটো নহয়, মোৰ ভুলো হ'ব পাৰে। আপোনালোকে কওক কি হয়, মতামতটো মোক দিব হা। ধন্যবাদ। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।
আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব